ওদালগুৰি জিলাৰ বিভিন্ন এৰিয়াত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকটোৱে আমাৰ গেদেৰকুছি, ফুলকুছি, বটাবাৰী, মুৰমেলা, ঘিউনালা, উত্তৰ ধূপগুৰি এনেকুৱাত আমাক মানে হাতীৰ জাকটোৱে অতিপাত মানে উপদ্ৰৱ চলাই আছে। সেই উপদ্ৰৱৰ ফলত আমাৰ যিটো আমাৰ বছৰেকীয়া ফল, সেই ফলটো আমি আধা পকি থাকোঁতে কাটি ঘৰত চপাব লগা হৈছে আৰু যিখিনি পকি আছে সেইখিনি হাতীয়ে গোটেই খাই আমাক নষ্ট কৰি দিছে। আৰু ইয়াতে প্ৰায় হাতীয়ে মোটামুটি 500 বা 600 বিঘা মাটি অনিষ্ট কৰিছে। সেই অনিষ্টৰ ফলত আমি দিনে নিশাই কষ্টৰ ফল ভোগ কৰিব লগা হৈছে। আৰু কষ্টৰ ফলত এনেকুৱা হৈছে, আমাৰ যিসকল গাঁৱলীয়া লোকে ৰাতি অৰ্থাৎ সন্ধিয়া 6টাৰ পৰা ৰাতিপুৱা 4টালৈকে হাতীৰ জাকটোক আমি পহৰা দি থাকিব লগা হৈছে। আৰু পহৰা দিয়াৰ ফলত এতিয়া এনেকুৱা হৈছে, আমাৰ গোটেই মানুহবিলাক অসুস্থ হৈছে দেহা। কিছুমানৰ জ্বৰ হৈছে, কিছুমানে মানে শৰীৰ দুৰ্বল হৈ উঠিব নোৱাৰা হৈছে। ঠিক তেনেকুৱা হৈছে। তাৰোপৰি আমাৰ যিসকল লোক শিক্ষিত অৰ্থাৎ পৰীক্ষা চলি থকা লোকসকল ওলাই আহি পেলাই আমি হাতীৰ কাৰণে আমি পহৰা দিব লগা হৈছে। এইটো কাৰণে গোটেইখিনি মানুহ ওলাই আহিব লগা হৈছে। আমাৰ যিহেতু প্ৰশাসনৰ ফালৰ পৰা আমাৰ কাৰেণ্ট শ্বৰ্ট দিব নিদিয়ে, শ্বৰ্ট দিলেও এটা ডাঙৰ ভুল হৈ যাব পাৰে বা অপৰাধজনিত কাৰণ। এতিয়া আমি চৰকাৰৰ ফালৰ পৰা সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে আমাক এই হাতীৰ জাকটো আমাৰ য'ত নাচন চালি মুৰমেলাৰ মাজত থাকে বা আমাৰ যিকোনো বাগানত থাকে তাৰ পৰা তেওঁলোকে যাতে খেদি পঠাব পাৰে বা পঠিয়াই দিয়ে, তাৰ কাৰণে তেওঁলোকৰ ওচৰত আমি অনুৰোধ জনালোঁ। হয়, এই এনেকুৱা ফলত আমাৰ নানান ধৰণৰ খেতি উপদ্ৰৱ কৰাৰ ফলত কিছুমান জেগা হাতীও মৃত্যুবৰণ কৰিব লগা হৈছে। হাতীৰ মৃত্যুবৰণ কৰাৰ ফলত আমাৰ কিছুমান গাঁৱলীয়া মানুহৰ অসুবিধা হৈ যায়। সেই মৰ্মে যিসকল তেওঁলোকৰ ফৰেষ্ট এৰিয়া আছে, সেই ফৰেষ্ট এৰিয়াত হাতীৰ জাকক বা জাকটোক খাদ্যৰ কাৰণে বা প্ৰশাসনে বা ফৰেষ্ট ডিপাৰ্টমেণ্টে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তেওঁলোকৰ ওচৰত আমাৰ অনুৰোধ থাকিল। এতিয়াও হাতী আছে নেকি? এতিয়াও আমাৰ নাচনাৰীখিনিত এটা বৃহৎ অঞ্চল আছে, মানে হাবি জংঘল গছ গছনিৰে ভৰা। তাতে মোটামুটি 100-150ৰ ওপৰত হাতী আছে। এতিয়া তেওঁলোক প্ৰশাসনে অৱশ্যে আমাক সহায় কৰিছে। এইটোৱে তেওঁলোকে ফায়াৰিং কৰিছে বা মানে উলিয়াই নিব যত্ন কৰিছে, তথাপি তেওঁলোকে এতিয়ালৈকে পৰা নাই। আজিও এতিয়া ধৰক তেওঁলোকে খেদিব, এতিয়া কিমান দূৰ পাৰে নোৱাৰে ক'ব নোৱাৰোঁ। কিন্তু ঘটনা হ'লে আমাৰ এটাই কথা মানে ভয় লাগি আছে, মানে সন্ধিয়া হোৱাৰ লগে লগে আমাৰ গাঁৱত সোমাই পেলাই কাৰোবাৰ ঘৰ ভাঙি দি আছে বা কাৰোবাৰ খেতি পথাৰ আলু বা মানে আমাৰ কলগছ যি পায় তাকে অনিষ্ট বা হাতীৰ উপদ্ৰৱ চলাই আছে। গতিকে আমাৰ প্ৰশাসনৰ ওচৰত এইটোৱে অনুৰোধ, যাতে তেওঁলোকে আমাৰ এই উপদ্ৰৱৰ পৰা আমাক যাতে কেনেকৈ পৰিত্ৰাণ দিয়ে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰালৈ আমি অনুৰোধ জনালোঁ। এই যিটো নলবাৰী ৰেঞ্জৰ ফৰেষ্ট অফিচ আছে আৰু বিট অফিচ ধৰা আমাৰ পানেৰীয়ে পৰে ওদালগুৰি ডিষ্ট্ৰিক্টৰ। আজি এসপ্তাহ 10 দিন ধৰি আমাৰ হাতীয়ে এনেকুৱাকৈ উপদ্ৰৱ কৰিছে যে 400-500 বিঘা মাটিৰ খেতি অনিষ্ট কৰিছে, ধান খেতি। কিছুমান পকিছে, কিছুমান পকা নাই। আমি কাটি নিবলৈ বাধ্য হৈছোঁ। এতিয়া আমাৰ নাচনশালী এৰিয়াৰ নৰনাৰায়ণ নদীৰ মাজত অকণমান হাবি জংঘলেৰে ভৰ্তি আছে। তাতে আজি একেৰাহে 4 ৰাতি হ'ল, 3 ৰাতি হ'ল। দিন হিচাপে 2 দিন, ৰাতি হিচাপে 3 ৰাতি। এতিয়ালৈকে হাতীৰ জাকটো ওলাই যোৱা নাই। যোৱা ৰাতি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছিলে বোলে, ফায়াৰিং কৰিছিলে, তেওঁলোকে খেদি নিবলৈ সক্ষম হোৱা নাই। যিহেতু আজি আকৌ JCB লৈ আহিছে, তেওঁলোকে যদি আজি সোনকালে দিনৰ ভাগতে হাতীখিনি খেদি নিয়ে, তাৰ বাবে মই আমাৰ বন বিভাগৰ ওচৰত বিনম্ৰ অনুৰোধ জনালোঁ।